সংবাদ মাধ্যমৰ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ প্ৰেছ মিটৰ উদ্দেশ্যটোৱে হ'ল অলংবাৰ কেৰকটাৰী। মই সাধাৰণ এটা বিজনেছমেন হয়। তো কাজিয়া পেচাল বা কোনোবাক বদনাম দিয়া বা বদনাম কৰা মোৰ উদ্দেশ্য নহয়। VCDC চেয়াৰমেনৰ শ্যামল চৰকাৰ VCDC চেয়াৰমেনৰ জৰিয়তে দি মোক ধমকি দিয়া ধন দাবী কৰাটো সত্য কথা। মথনগুৰি সমষ্টিৰ আণ্ডাৰত থকা উত্তৰাৱলী VCDC চেয়াৰমেন শ্যামল চৰকাৰ তেওঁৰ জৰিয়তেদি গৌতম দাস EM মোক ধন দাবী কৰাটো একদম সত্য কথা। মোৰ যিহেতু মই লাইচেঞ্চি হয় অলংবাৰ কেৰকটাৰী নামত, তো মই ফেব্ৰুৱাৰী মাহত একচুৱেলি আমাৰ যিহেতু লাইচেঞ্চ ৰিনিউৱেল হয় মাৰ্চ মাহত, তো মই ফেব্ৰুৱাৰী মাহত মোৰ ট্ৰেড লাইচেঞ্চখনৰ ৰিনিউৱেলৰ কাৰণে মই শ্যামল চৰকাৰক লগ কৰিছিলোঁ, উত্তৰাৱলী VCDC চেয়াৰমেনক। তেতিয়া তেওঁ মোক ক'লে, মই ছাৰৰ পৰা সুধি মই তোমাক ৰিজাল্টটো পিছত দি আছোঁ। তো মই ছাৰক মই কেতিয়া লগ পাম তেতিয়া সুধিলোঁ। তেতিয়া ই মোক সময় দিলে এটা, এইটো সময় অনুযায়ী মই গৈছিলোঁ ছাৰৰ তাত। আৰু গৌতম দাস ছাৰে মোক দেখাও পাইছে নিজৰ অফিচত। দেখা পাই তেওঁ মোক নামাতিলে, কথাও নাপাতিলে মোৰ লগত। ডাইৰেক্টলি VCDC চেয়াৰমেনক নিজৰ অফিচৰ ভিতৰত লৈ যাই কথাখিনি ক'লে। তাৰপিছত মোক VCDC চেয়াৰমেনে বাহিৰত মাতি আনি মোক ক'লে যে ছাৰক 2 লাখ টকা লাগিব, নহ'লে NOC খন দিয়া নহ'ব। সেইখিনি কথা ক'লে। তেতিয়া মই বহুত ৰিকুৱেষ্ট কৰিছোঁ VCDC চেয়াৰমেনজনক যে মই এটা লিগেল বিজনেছ কৰি খাই আছোঁ, মইতো 2 নম্বৰী কোনো এটা কাম কৰা নাই, কোনটো হিচাপত মই 2 লাখ টকা দিব পাৰিম? মোৰ ফেমিলিৰ কথা আছে, মই যেনে তেনে সৰু এটা বিজনেছ সংস্থাপন কৰি চলি আছোঁ। মই বহুত ৰিকুৱেষ্ট কৰিছোঁ। VCDC চেয়াৰমেন শ্যামল চৰকাৰ। হয় হয়। বৰ্তমান তেওঁতো মিডিয়াৰ সন্মুখত এইটোৱে কৈ আছে নোখোজা বুলি। কিন্তু এটা কথা, মই 2 দিন পিছত যেতিয়া মই শ্যামল চৰকাৰক ফোন কৰিছিলোঁ, শ্যামল চৰকাৰে মোক কৈছে, মই শ্যামল চৰকাৰক সুধিছিলোঁ মোবাইলেদি ফোনেদি মই সুধিছিলোঁ যে দাবী কৰা ধনখিনি নাপালে বা টকাখিনি ছাৰে যদি নাপায় তেতিয়াহ'লে মোক ডকুমেণ্টছখিনি নিদিয়ে নেকি বা মোক NOC খন নিদিয়ে নেকি? তেতিয়া মোক ডাইৰেক্টলি এটা কথা কৈছে VCDC চেয়াৰমেনে শ্যামল চৰকাৰে যে এইটোৰ পৰা এটা অবজেকশ্যন আহিব যদি মই টকাখিনি নিদিওঁ। তেওঁ মোক ডাইৰেক্টলি বা ইনডাইৰেক্টলি তেনেকুৱাকৈ মোক এটা ধমকি দিলে আৰু। সেই তেতিয়াৰ পৰা মই ভাবিলোঁ মই কি কৰাটো ভাল হ'ব। এতিয়াতো মই বিজনেছটো কৰিবই লাগিব, মোৰ এইটো বিজনেছ মোৰ ফেমিলি চলি আছে। হয়। তাৰপিছত মই ফেব্ৰুৱাৰীৰ 15 তাৰিখত এক্সাইজ অফিচত যাই মই এটা লেটাৰ দিলোঁ যে মোৰ VCDC চেয়াৰমেন থ্ৰুৱেদি গৌতম দাসে মোৰ পৰা 2 লাখ টকা ডিমাণ্ড কৰা বুলি। আৰু কৈছে যে এইখিনি ধনটো নাপালে তেওঁলোকে মানে লোকেলৰ কেইটামান মানুহৰ পৰা ছাপৰ্ট লৈ মোৰ নামত, মোৰ এগেইনষ্টত বা মোৰ দোকানৰ এগেইনষ্টত কমপ্লেইন দিব, দোকানখন মানে বন্ধ কৰি দিম, তেনেকুৱা মানে ধমকি মোক দিয়া হৈছিল। তো মই এইখিনি কথাটো লৈ আমাৰ এক্সাইজ ছুপাৰিনটেণ্ডেণ্ট ছাৰক মই এটা লিখিতভাৱে দিছিলোঁ। হয়, একচুৱেলি গৌতম দাসেতো মোৰ লগত ফেব্ৰুৱাৰীৰ পৰা যুঁজি আছে। তো ফেব্ৰুৱাৰী মাহত মই যেতিয়া ডকুমেণ্টছখিনি ল'ব গৈছিলোঁ তেতিয়াতো মোক নিদিলে। তাৰপিছত মাৰ্চ মাহত 3 তাৰিখে নেকি, মই চাব লাগিব, মোৰ CC কেমেৰা ফুটেজ আছে, গৌতম দাসে আমাৰ চিমলাগুৰি আউটপোষ্টৰ IC পঠাই মোৰ দোকানত মানে মোৰ এগেইনষ্টত মানে দোকান বন্ধ কৰিব লাগে, কিবা কৰিব লাগে, হেন তেন মোক মানে টৰ্চাৰ কৰি আহিছে এই হোলীৰ টাইমৰ পৰাই। তেতিয়া মই দোকান বন্ধ হোৱা নাই, মই এক্সাইজ ডিপাৰ্টমেণ্টত মই জনাইছিলোঁ কথাখিনি। তাৰপিছত তেতিয়াৰ পৰা এইটো মানে বন্ধ হৈ আছিল আৰু কি, চুপচাপ হৈ আছিল। তাৰপিছত এতিয়া সেইদিনা পূজাৰ আগে পূজাৰ মোটামুটি 3-4 দিন আগত, দুৰ্গা পূজাৰ 3-4 দিন আগত তেওঁ বোলে আমাৰ ছুপাৰিনটেণ্ডেণ্ট এক্সাইজ ছাৰক কমপ্লেইন দিছে এটা। কমপ্লেইনত তেওঁ বোলে লিখিছে যে এই ৱাইন শ্বপৰ ওচৰত 8টা পূজাৰ পেণ্ডেল আছে আৰু দ্ৰোণাচাৰ্য কলেজৰ নাম লৈছে আৰু LP স্কুলৰ নাম লৈছে। এজ পাৰ এক্সাইজ ৰুল হিচাপে মোৰ দোকানটো যিখিনি ডিষ্টেঞ্চত থাকিব লাগে স্কুল, কলেজ বা মন্দিৰ, তো অলৰেডি এইটো ডিষ্টেঞ্চতে আছে এক্সাইজৰ একমতে।
সেইটোৰ কাৰণে মই বিজনেছখন চলাই যাব পাৰি আছোঁ আৰু মই উইদাউট পাৰ্মিট মই দোকান চলোৱা নাই মই পাৰ্মিট লৈ দোকান চলাই আছোঁ কিমান বছৰ হ'ল আপোনাৰ দোকান মোৰ দোকান একচুৱেলি মোৰ 2011তে মোৰ লাইচেঞ্চি হয় মই তো আজি 23 হ'ল 11-12 বছৰ ৰানিং মোৰ দোকান দিয়া বিজনেছটো মোৰ চলি আছে আৰু বৰ্তমান ৰেনু হৈছে কমপ্লিট মোৰ লাইচেঞ্চ অলৰেডি ৰিনিউৱেল হৈ গৈছে এতিয়া ট্ৰেড লাইচেঞ্চটো মোৰ অলৰেডি আছিলে এতিয়া ট্ৰেড লাইচেঞ্চখনো মানে ৰিনিউৱেল কৰিব লাগে এই ৰিনিউৱেল কৰাৰ কাৰণে এটা NOC লাগে VCDC চেয়াৰমেনৰ পৰা এই NOCখন ল'ব যোৱাতে মোক 2 লাখ টকা ডিমাণ্ড কৰিছে পুলিচে যে দোকানখন বন্ধ কৰিব গৈছিল হয় কিবা আপোনাক নটিচ দিছিল নেকি নাই কোনো নটিচ নোহোৱাকৈ মোৰ দোকান বন্ধ কৰিব গৈছিল সেইটোতো মাৰ্চ মাহৰ কথা আৰু ৰিচেণ্টলি দুৰ্গা পূজাৰ কেইদিনমান আগত আমাৰ চিমলাগুৰি আউটপোষ্টৰ থানাক আৰু পঠাইছে IC ছাৰক পঠাই জোৰ জবৰদস্তি মোৰ দোকানটো বন্ধ কৰিলে বন্ধ কৰাতে মই আমাৰ ডিপাৰ্টমেণ্টত মই জনালোঁ যে ছাৰ উইদাউট নটিচ মোৰ দোকানখন বন্ধ কৰি দিলে এতিয়া মই কি কৰোঁ ছাৰ তেতিয়া আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট এক্সাইজ ছাৰে DC মেমক জনাইছে কথাখিনি আৰু মই যিটো এপ্লিকেশ্যন দি ৰখা আছিলোঁ অফিচত সেইটো এপ্লিকেশ্যনটো DC মেমক ফৰৱাৰ্ড কৰি দিছে এতিয়া DC মেমে কি একশ্যন লয় কি নলয় ডিপাৰ্টমেণ্টত মই জনালোঁ যে ছাৰ উইদাউট নটিচ মোৰ দোকানখন বন্ধ কৰি দিলে এতিয়া মই কি কৰোঁ ছাৰ তেতিয়া আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট এক্সাইজ ছাৰে DC মেমক জনাইছে কথাখিনি আৰু মই যিটো এপ্লিকেশ্যন দি ৰখা আছিলোঁ অফিচত সেইটো এপ্লিকেশ্যনটো DC মেমক ফৰৱাৰ্ড কৰি দিছে এতিয়া DC মেমে কি একশ্যন লয় কি নলয় এইটো মই গম পোৱা নাই এতিয়ালৈকে কিন্তু DC মেমে কৈছে লিগেল একশ্যন লোৱা হ'ব ভাবিছিল নেকি 2 লাখ টকা যে খুজিছিলে আপুনি দিম বুলি ভাবিছিল নাই একচুৱেলি মই লিগেল বিজনেছ কৰি খাই আছোঁ যেনে তেনে মই বিজনেছখন চলি যাই আছোঁ মই যদি উইদাউট 2 নম্বৰী নকৰাকৈ 2 লাখ টকা দিব লগা হয় মই ক'ৰ পৰা দিম এইখিনি ক্ষমতা মোৰ তাত নাই ইয়াৰ পূৰ্বে লাইচেঞ্চ লোৱা সময়ত কোনোবা ৰাজনীতিক ব্যক্তিৰ লগত যোগাযোগ কৰি তেনেকৈ দিছিল নেকি কিবা নাই যোগাযোগ কৰা নাছিল নাই আপুনি যে কমপ্লেইন এটা দিলে এক্সাইজত হয় সেইটোৰ ওপৰত কি মাতিব আপুনি এতিয়া মই একচুৱেলি মোৰ উপায় নোহোৱা হৈ গৈছে এইটো টাইমততো মোৰ ৰিনিউৱেল হ'বই লাগিব নহ'লেতো মোৰ দোকান বন্ধ হৈ যাব পাৰে তেনেকুৱা মোৰ মনত ভয় লাগিল মই ছাৰক দিলোঁ লিখি এতিয়া ছাৰে DC মেমৰ তাত ফৰৱাৰ্ড কৰিছে মই মানে সেইটোৰ ওপৰত উচিত তদন্ত হোৱাটো ময়ো বিচাৰোঁ DC মেম আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট এক্সাইজ ছাৰক মই ৰিকুৱেষ্ট কৰিছোঁ আৰু আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM ছাৰকো মই অনুৰোধ কৰিছোঁ যে আপোনালোকে সেইটো কেছটো মানে উচিত তদন্ত কৰি দিয়ক মই এইটোৱে আহ্বান কৰিছোঁ পইচাটো আপোনাৰ পৰা খুজিছিলে হয় কিবা তথ্য আছে নেকি আপোনাৰ তাতে প্ৰমাণ কিবা ৰাখোঁতে হয় মই ফোন কৰিছিলোঁ তেওঁলোকে ডাইৰেক্টলি ফোনত যেনিবা টকাৰ মেনশ্যন কৰা নাই কিন্তু মোক কৈছে মই সোধাতে মোক কৈছে মই সুধিছিলোঁ যে ছাৰে গৌতম দাস ছাৰে টকাখিনি নাপালে মানে কাগজখন নিদিয়ে নেকি তেতিয়া মোক VCDC চেয়াৰমেন শ্যামল চৰকাৰে কৈছে ডাইৰেক্টলি তাৰে পৰা অবজেকশ্যন আহিব এইখিনি কথা সেইটোত মোৰ ভয় লাগিছে সেইটো কাৰণে মই 15 তাৰিখত গৈ এপ্লিকেশ্যনটো দিয়া হৈছে মোৰ সেইখিনি